নমস্কাৰ, মোৰ নাম শ্ৰী সুস্মিতা ডেকা। মই এটা কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাটোৰ নাম হ'ল অ হালধীয়া চৰাই। কবিৰ চিয়াহী অ হালধীয়া চৰাই, তুমি আহিবা আবেলি আবেলি, পথাৰে পথাৰে গীত গাই গাই। কুকুৰা বাউণ্ডান সৰাম, তুমি আহিবানে? অ হালধীয়া চৰাই, অ হালধীয়া চৰাই, তুমি কিয় হলা বাটৰুৱা? যাযাবৰী জীৱন তুমি কিয় ভাল পোৱা? অনাই বনাই ঘূৰি ফুৰা, কি ফুল ভাল পোৱা? শেৱালি তগৰ জ্যোতি মালতী নে খৰিকা গায়? সোণাৰু হালধীয়া নাহৰু হালধীয়া নে পলাশ শিমলু নে কৃষ্ণচূড়া ভাল পোৱা? অ হালধীয়া চৰাই, তুমি আবেলি ভাল পোৱা নে গধূলি ভাল পোৱা? নিয়ৰ সেমেকাত দুবৰি ভাল পোৱা? তুমি চাগে ভৰ দুপৰীয়া হাতৰ দলৰ জিৰণি লোৱা, মনে মনে কি ভাবি থাকা, কিয়নো বেজাৰ কৰা? হালধীয়া চৰাই, অ হালধীয়া চৰাই, তুমি আহুকালিকি ধান খোৱা, গুটি জাম ভাল পোৱা নে পকা মোটা ভাল পোৱা? অ হালধীয়া চৰাই, তুমি ধতুৰা গুটি নেখাবা দেই, বালিমাহীৰ কথা সকলোৱে জানে। অ হালধীয়া চৰাই, আহিবাচোন আবেলি আবেলি, অভিমানী উৰণিলৈ নকন্যাজনী হ'বলৈ। ধন্যবাদ।